স্বাগতম টু এছ ডি আছাম ইউটিউব চেনেললৈ। আজি আপোনালোকক দেখুৱাই দিছোঁ মই চাংচাৰী ৰেলৱে ষ্টেচন। তো ইয়াৰ পৰা মই ঘগ্ৰাপাৰলৈ যাম। তো আপোনালোকক ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ আগৰ পৰাই, কিন্তু মই পাহৰি থাকিলোঁ। তো এই ট্ৰেইনখন অহাৰ সময়তে মনত পৰিল যে ভিডিঅ' এটা বনাই দিওঁ। তো চাওক, ট্ৰেইনত উঠিবৰ কাৰণে মানুহবিলাক দৌৰি আছে। তো আপোনালোককো দেখুৱাই দিলোঁ, এনেকুৱাকৈ দৌৰিব নালাগে, ট্ৰেইনখন এনেও ৰখিব অলপ টাইম। এইবিলাক ভিডিঅ'টো চাওক। তো চবতছে ডাঙৰ কথাটো হ'ল, এতিয়া বাইহাটা পালোঁ, কিন্তু বাইহাটাত ট্ৰেইনৰ ইঞ্জিনটো কিবা হোৱা বুলি গম পালোঁ। তো এতিয়ালৈকে মই ইঞ্জিনৰ কাষলৈ যোৱা নাই, কিন্তু আহিব লগা হ'ল, বহুত দেৰি হ'ল। তো আহিলোঁ হয়, সঁচাকৈ ইঞ্জিনটো কিবা এটা হৈছে, ষ্টাৰ্টটো বন্ধ হৈ যোৱা বুলি কৈছে। কিবাকৈ ট্ৰেইনখন ষ্টাৰ্ট দিলে। তো এতিয়া আমি যাবলৈ আৰু সাজু হ'ব লাগে। ট্ৰেইনখন ষ্টাৰ্ট হৈছে যেতিয়া ঘৰত যাই পালেই হ'ল মোটামুটি। যাওক এই চলিয়া, ট্ৰেইনতো যা, পেটকেইটা আগতে থিয়া দি আছে, ট্ৰেইনত উঠিব লাগে আৰু যাব লাগে। কোনে আৱিষ্কাৰ কৰিছিল? কোনে আৱিষ্কাৰ কৰিব আকৌ? ট্ৰেইন যোনে বনাইছে সেয়া বনাইছে। পাই গ'লোঁ ঘগ্ৰাপাৰ। তো এই ঘগ্ৰাপাৰৰ ট্ৰেইনৰ পৰা নামি অহা মানুহ, আৰু ভাবিলোঁ মাছ কিনি লওঁ, অলপ মাছো চালোঁ। এটা ডাঙৰ মাছ আছে, শ'ল মাছ 600 টকা কেজি, নাখাওঁ বুলি কৈ গুচি আহিলোঁ। উপায় নাই, মাছৰ যিহে দাম, নাখাওঁ আৰু।